নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি গোগামুখ চাৰিআলিলৈ যাওঁ বুলি ভাবিছোঁ। মানে বিহু বুলি তেনেকৈ বৰ বিশেষকৈ বজাৰ কৰিব লগা নাই। কেইদিনমান আগতে বৰদলনিৰ পৰা আনিলোঁ ছোৱালীজনীৰ বাবে মুগাৰ মেখেলা এখন আৰু এনেকৈ দুই এটা বস্তু, অলপ সূতাও আনিলোঁ। মানে চেলেং ভণ্টি এজনীয়ে বম বুলি কৈ আছিলে, তাইকে ববলৈ দিম, মোৰ ববলৈও সময়ে নহয়। সূতা অলপ তেনেকৈ বজাৰ এবাৰ কৰা হ'লগৈ। আজি ভাবিছোঁ তাকে আকৌ যাওঁ, দুই এপদ তেনেকৈ সৰু সুৰা আৰু মা দেউতাকো দিবলৈ অকণমান কিবা কিবি এটা আনোগৈ। ডাঙৰকৈ নহয়, তেনেকৈ পইচা পাতিও বৰ বেছি নাই। যিকেইটা পাওঁ আৰু হাতত লৈ যোৱা পইচাৰে যিকেইটা পাওঁ সেইকেইটাকে মিলাই মেলি আনিম আৰু তাকে যদি পাৰোঁ আপোনালোকক দেখুৱাম বাৰু কি কি আনো ভিডিঅ' কৰি। দোকানত আকৌ তেনেকৈ ভিডিঅ' কৰাৰ অভ্যাস নাই নহয়, লাজ লাগে। যদি পাৰোঁ ভিডিঅ'টো কৰি আনিম, যদি নোৱাৰোঁ আৰু পিছত কি কি আনিলোঁ তাকে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকৰ আগত। যোৱাকালি আকৌ দৰ্জা এখন আনিলোঁ। ঘৰটো অকণমানকৈ বনালোঁ, কিন্তু এই মেইন দৰ্জাখনে বনাবলৈ মানে আনিবলৈ অকণমান ভাল এখন লগাম বুলি ভাবিছিলোঁ, যিহেতু সেইকাৰণে বহুত দিনৰ পৰা পইচা পাতি অলপকৈ গোটাই অৱশেষত যোৱাকালি আনিলোঁ। আনোতে বহুত দেৰি হ'ল, একদম নিশা হৈ গ'ল লগাওঁতে মেলোতে। এইটো লকটো এনেকুৱা লগাইছোঁ, ভাল লাগিছেনে জনাবচোন। এইফালে আকৌ কাৰেণ্টো নাই নহয়। এইখন দৰ্জাখন কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। এইটো আকৌ দৰ্জাখন আকৌ আমি মোবাইলত ডিজাইনটো চাই পেলাই দিছোঁ। মোবাইলত মানে দৰ্জাখন 3 ফুটৰ আছিলে, আমাৰ এতিয়া 3.5 ফুট, যিহেতু মেইন দৰ্জা হয় এখন, সেইকাৰণে অকণমান ডাঙৰ আনিব লগা হ'ল এখন। যোৱাকালিহে মোৰ মনটো অকণমান ভাল লাগিছে, মানে সেই মেইন দৰ্জাখন লগাবলৈ পায়। এতিয়া অন্ততঃ ক'বলৈ গ'লে অকণমান দৰ্জাখন মাৰি থৈ যাব পালে মনটো ভাল লাগিব। এইডাল আকৌ নেপালী মণি, মানে আমাৰ গুৰু প্ৰগ্ৰেমত তেজপুৰ শ্বিলঙত হৈছিলে, তাতে ছোৱালীজনীয়ে আকৌ এইডাল লৈ লৈছে নহয়। এনেই ল'লে আৰু এদিন দুদিন এনেই ভিডিঅ' ৰিলছ বনালে, তাৰপিছত আৰু নাই, এনেই পেলাই থৈছে। সেইকাৰণে মই ইয়াৰ পইচাটো, যিহেতু পইচা দি আনিছোঁ, ইয়াত সৎ ব্যৱহাৰ কৰিবলৈ। এইফালে ঘড়ীটো চাওক আকৌ, ঘড়ীটো ছোৱালীয়ে পিন্ধি সৰু কৰি থৈছিলে, এনেই লগাই লৈছোঁ আৰু পৰি গৈছে। এইটোকে ভাবিছোঁ আজি লগাই আনিম নে নানিম। গ্লাছখনো ভাঙি পেলালে, অকণমান ভাঙিলে। এতিয়া যাওঁ। যোৱাকালি ওলাই পেলাই ৰৈ নাপালোঁ যাবলৈ, আজি আকৌ যাম বুলি ভাবিছোঁ। এয়া মানুহজন এইফালে গ'ল নহয়, আকৌ দেৰিকৈ আহিছে। এইফালে সেইজন এতিয়া আছে, তাকে ফোন কৰি গালি দি আছোঁ। যদি নিবলৈ মন আছে নিব লাগে, নিবলৈ মন নহ'লে নাই। তাক সোনকালে, এতিয়া 9টা বজাৰ পৰা ওলাওঁতে এতিয়া 11টা বাজি গ'লগৈ। এতিয়া গৈ আহোঁ সোনকালে, আকৌ তেওঁ কামলৈ যাব। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আমি গৈ থাকোঁ। বাই বাই।